ডাব নাৰিকলৰ পানীয়ে কিডনী ষ্টোন নিৰাময় কৰে। ডাব নাৰিকলৰ পানীয়ে প্ৰস্ৰাৱৰ সমস্যা নিৰাময় কৰে। ডাব নাৰিকলৰ পানী উচ্চ ৰক্তচাপ ৰোগীসকলৰ বাবে উপকাৰী। ডাব নাৰিকলৰ পানী কলেষ্ট্ৰল সমস্যা থকা ৰোগীৰ বাবে উপকাৰী। পুৰুষৰ স্পাৰ্ম কাউণ্ট আৰু শুক্ৰকৃত সক্ৰিয় স্বাস্থ্যৱান ডাব নাৰিকলৰ পানী অতি জৰুৰী। প্ৰসূতি মাতৃৰ বাবে ডাব নাৰিকলৰ পানী উপকাৰী। টাইফয়েড, বসন্ত, কলাইটিছ, ডিচেণ্ট্ৰি, অতিসাৰ বা ডায়েৰিয়া, ডিপথেৰিয়া আদি ৰোগীৰ বাবে ডাব নাৰিকলৰ পানী বহুত উপকাৰী। ডায়েবেটিছ ৰোগীয়ে ডাব নাৰিকলৰ পানী খাব লাগে। ডিহাইড্ৰেশ্যনৰ বাবে ডাব নাৰিকলৰ পানী উপকাৰী। ডাব নাৰিকলৰ পানীয়ে লিভাৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে। ডাবৰ পানীয়ে ছালৰ হালমন বা বন ৰোগ দূৰ কৰাত সহায় কৰে। ডাবৰ পানীয়ে ছালৰ আৰ্দ্ৰতা বৃদ্ধি কৰি ছালৰ উজ্জ্বলতা আনে। ডাবৰ পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে আৰু মেটাবলিজিম বাঢ়ে। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোৱে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজিৰ ভিডিঅ'টোত গৰম দিনত সকলোতকৈ বেছি ব্যৱহাৰ হোৱা ডাব নাৰিকলৰ পানীৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটোলৈ যদি আপুনি প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব। এক গিলাচ ডাব নাৰিকলৰ পানী পান কৰিলে বুকু জ্বলা পোৰা কৰা বা এচিডিটি নোহোৱা হয় আৰু হজম শক্তি বৃদ্ধি পায়। ডাব নাৰিকলৰ পানীয়ে কোষ্ঠকাঠিন্যৰ সমস্যাও দূৰ কৰে। লগতে গেষ্ট্ৰিক, আলচাৰ, পাইলছ, ডিচেণ্ট্ৰি, সঘনাই বমি হৈ থকা আদি সমস্যাবোৰতো ই বৰ উপকাৰী। নিয়মিত এই পানীয়ে মুখৰ দাগ, ব্ৰণ আদি নোহোৱা কৰে। মুখৰ উজ্জ্বলতা বৃদ্ধি পায়। দেহত ঘামচি নহয়। গৰমত শৰীৰৰ ডিহাইড্ৰেশ্যন দূৰ কৰাৰ উদ্দেশ্যে এই পানী পান কৰিলে তাৎক্ষণিক ফল পোৱা যায়। গৰ্ভৱতী মহিলাসকলেও এই পানী মাজে সময়ে পান কৰা উচিত। ডাব নাৰিকলৰ পানীয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই বেক্টেৰিয়েল আৰু ভাইৰেল জনিত ৰোগৰ পৰা আমাৰ দেহাটিক ৰক্ষা কৰে, কিয়নো ইয়াত অন্তৰ্নিহিত হৈ থাকে ৰাইবোফ্লেভিন, নিয়াচিন, থায়ামিন তথা বহু ধৰণৰ মূল্যৱান উপাদান। ক্ৰীড়াৰ ক্ষেত্ৰত জড়িতসকলক শক্তিবৰ্ধক পানীয়ৰ প্ৰয়োজন। প্ৰখৰ গৰমত আপোনাৰ শক্তিৰ স্তৰ নিয়ন্ত্ৰণ ৰাখিবৰ বাবে নাৰিকলৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। আমাৰ দেহৰ ইউৰিনাৰী ছিষ্টেমৰ বাবে নাৰিকলৰ পানী উত্তম বুলি কোৱা হয়। মূত্ৰ সম্পৰ্কীয় বিভিন্ন গুণাগুণ ইয়াত আছে আৰু কিডনীৰ পাথৰো ই নিৰাময় কৰে। যেতিয়া শৰীৰত পৰ্যাপ্ত জলীয় পদাৰ্থৰ অভাৱ হয় তেতিয়া ডিহাইড্ৰেশ্যন হয়। পৰ্যাপ্ত পৰিমাণৰ নাৰিকলৰ পানী সেৱন কৰিলে এই অৱস্থাৰ পৰা ৰক্ষা পাব পাৰি। যদি আপুনি কম কেলৰি বা কম চেনিযুক্ত খাদ্য গ্ৰহণ কৰে তেন্তে নাৰিকলৰ পানী আপোনাৰ আদৰ্শ ফল পানী। প্ৰতি কাপত মাত্ৰ 45 কেলৰি আৰু মাত্ৰ 11 গ্ৰাম চেনিৰ সৈতে এই সতেজ পানীটোত গোটেই দিনটো সুস্থ আৰু শক্তিশালী হৈ থাকিবলৈ প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান থাকে। ইয়াত পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ আদি গুৰুত্বপূৰ্ণ ইলেক্ট্ৰলাইট আদিৰে ভৰি থাকে। পুষ্টিকৰ শক্তি কেন্দ্ৰ হোৱাৰ পিছতো নাৰিকলৰ পানী লঘু অনুভৱ হয়। ফিটনেছৰ লক্ষ্য থকা লোকৰ বাবে একাপ নাৰিকলৰ পানী যথেষ্ট। সকলো প্ৰয়োজনীয় ইলেক্ট্ৰলাইটৰ বাবে নাৰিকলৰ পানী প্ৰাকৃতিক ক্ৰীড়া পানীয়। ৱৰ্কআউটৰ পিছত আপোনাৰ শৰীৰক পটাছিয়াম, ফছফৰাছ আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ প্ৰয়োজন। জিমত ঘণ্টাৰ পিছত ঘণ্টা কটোৱাৰ পিছত পুনৰ জলসিঞ্চনৰ বাবে নাৰিকলৰ পানী আপোনাৰ আদৰ্শ। ই পানী লগা ৰোধ কৰে, পেশীৰ সঠিক কাৰ্যকলাপ নিশ্চিত কৰে আৰু ৱৰ্কআউটৰ পিছত প্ৰয়োজনীয় প্ৰটিন আৰু কাৰ্ব প্ৰদান কৰে। সেই এডিটিভ ভিত্তিক ক্ৰীড়া পানীয়বোৰ নাৰিকলৰ পানীৰ সৈতে সলনি কৰক।